অ' বাইদেউ কি হ'ল মঞ্চন মাৰি বহি আছে যে আজি বৰ মনটো বেয়া লাগিছে দীপালী পেহীৰ আজি বাৰ্থডে দীপালী পেহী মানে দীপালী বৰঠাকুৰ পেহী অহ আৰু পেহী বৰ মৰমৰ আছিলে মোৰ আচ্ছা অ' আপোনাৰতো নিজৰ পেহী নহয় জানো একদম নিজৰ পেহী দেউতাৰ সৰু ভনীয়েক হয় আৰু আপোনালোক যেনেকৈ মৰম কৰিছিলে হয় মানে মোৰ মাৰ নিচিনাকৈ মৰম কৰে গতিকে মানে আপোনালোকে চাগে সৰুৰ পৰা মানে তেখেতৰ লগতে একেলগে আছিলোঁ হয় সৰুৰ পৰা পেহীক দেখি অহা বিয়াৰ পিছত 76 এতিয়া আমি সৰু আৰু বহুত হয় 76ত পেহীৰ বিয়া হয় হয় বিয়া হৈ অহাৰ পিছত তথাপিও পেহী মানে পেহীক আমি কিমান ধৰণে ভাল পাইছিলোঁ আৰু পেহীয়ে আমাৰ কাৰণে কিমান কি কাম কৰিলে সৰুতেতো মোৰ ফ্ৰক চ্ৰক পিন্ধা মানে চিলাই দিয়া তো আমাক সৰুতে ফুৰাবলৈ লৈ যোৱা ভাত খুৱাই দিয়া গোটেইখিনি কৰিছিলে মানে এগৰাকী মাকে যি কৰে আচ্ছা কাপোৰ কানি ধুই দিয়া থাকোঁতে চব কৰিছিল গতিকে আজি তেখেতৰ জন্মদিন নেকি জন্মদিন হয় আজি কেই তাৰিখ হ'ল আজি 30 জানুৱাৰী আচ্ছা 1941ত পেহী জন্ম হৈছিল হয় আৰু পেহী ঢুকুৱা আজি কিমান বছৰ হ'ল আজি 5 বছৰ হ'ল 2018ৰ হয় হয় ডিচেম্বৰৰ 22 তাৰিখে ঢুকাইছিলে হয় আচলতে সেই পেহী মানে চাগে দীপালী বৰঠাকুৰ পেহী আপোনাৰ সেইও এটা কাৰণ নেকি আপুনি সংগীতৰ প্ৰতি আপোনাৰ বেছি ইণ্টাৰেষ্ট হোৱাৰ বা সংগীত ভাল পোৱাৰ মানে সেইটো এটা কাৰণ নেকি ভৱেন বৰঠাকুৰ মোৰ খুৰা হয় খুব ভাল গান লিখিছিলে হয় সুৰ কৰিছিলে পেহীৰ মেক্সিমাম গান হয় যিকেইটা বিখ্যাত গান হয় খুৰাৰে সুৰ আছিল অ হয় নেকি তেখেতক কোনকেইটা বাৰু মই বৰ ভালকে নাজানিম চাগে সোণৰ খাৰু নালাগে অ সেইটোতো আৰু একদম কালজয়ী গীত বুলি কোৱা হয় আৰু হয় আৰু কোন সেই ৰূপৱতী যায় হয় হে যুদ্ধ বিদায় আচ্ছা বহুত গান আছে হয় পেহীৰ প্ৰথম যিটো ৰেডিঅ'ৰ গান নিশাৰে তৰালি দেখোন সেইটো এটা ধুনীয়া গান সেইটো খুৰাৰে আছিলে নেকি আৰু কিছুমান ঘটনা আজি মোৰ মনত পৰিছে হয় পেহীৰ কথা আচ্ছা কিছুমান ভাল লগা কথা মোৰ লগত কেনেকুৱা ধৰণৰ তেওঁ মোৰ লগত জড়িত আছিল প্ৰত্যেকটা কথাতে জড়িত আছিলে আচ্ছা মই শেষলৈকে পেহীক গান গোৱাৰ আগত ক'ৰবাত প্ৰগ্ৰেম কৰিবলৈ যোৱাৰ আগত বা ৰেকৰ্ডিং কিবা গানৰ কৰিলে সদায় পেহীক সোধোঁ মই যে এইটো গানত এনেকৈ কেনেকৈ কি কৰিম তাই তেতিয়া অলপ কৈ দিয়ে তেওঁ মানে গাব নোৱাৰা হৈছিলে নাৰ্ভৰ প্ৰব্লেম আছিলে যিটো কাৰণে তেওঁ গান গোৱা একদম বন্ধ হৈ গৈছিলে তেতিয়া মই পেহীয়ে অকণমান কিবা এটা গুণগুণালে মই গম পাওঁ কি ক'ব বিচাৰিছে হয় গতিকে ঢুকোৱাৰ পিছত আচলতে খুৰা আৰু পেহী ঢুকোৱাৰ পিছত মোৰ সোঁহাতখন নাইকিয়া হৈ যোৱাৰ নিচিনা হয় আচ্ছা 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 তাকে আপোনাৰ মানে বহুতেতো আগতে প্ৰথম অৱস্থাত যেতিয়া আপুনি গান গাবলৈ আৰম্ভ কৰিছিল বহুতেতো কৈছিলে যে সংগীতা বৰঠাকুৰ আচলতে মানে দীপালী বৰঠাকুৰৰ জীয়াৰী এনেকৈ বহুতে কৈছিলে আপুনিও তেতিয়া আপুনি মানে এতিয়া মই কথাটো বুজি পাইছোঁ যে আপুনি যদিও জীয়াৰী নহয় কিন্তু জীয়াৰীৰ নিচিনাই আছিলে হয় 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 আৰু তেওঁ যিহেতু ল'ৰা ছোৱালী নাছিলে হয় গতিকে মোৰ দাদা ভাইটি হয় বা খুৰাৰ ল'ৰা ছোৱালী এইকেইটাকে নিজৰ ল'ৰা ছোৱালী বুলি ভাবিছিলে আৰু হয় 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 আৰু তেখেতৰতো প্ৰত্যেকটো গীতেই প্ৰতিটো গানেই তেখেতৰ সাংঘাতিক ধৰণৰ ভাল লগা আপোনাৰ কোনটো গান বাৰু তেখেতৰ ভাল লাগে প্ৰত্যেকৰে নিজৰ নিজৰ চইচ থাকেতো আপোনাৰ কোনটো গান ভাল লাগে মোৰ এতিয়া তেওঁৰ চব গানেই ভাল লাগে হয় কিন্তু ৰাইজে সোণৰ খাৰু নালাগে মোকতো বহুত বেছিকৈ ভাল পায় হয় হয় বহুত ভাল পায় অকণমান আজি গুণগুণাই দিয়ে নেকি অকণমান হয় জন্মদিন বুলিয়ে হয় কিন্তু দুখত গাবলগীয়া হৈছে গম পাইছোঁ মই এতিয়া নাই হয় মই অলপ গাই দিওঁ বাৰু হয় সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই চেনেহ জৰি তই দিয়া মোক হাততে খুৱাই ডিঙিৰ মণি নেলাগে মোক হাত খৰিও যে আয়ো তোৰ
ছবিটি বুকুতে থমে পাওলা যে সোণৰ খাৰুণে লাগে মোক বিয়াৰ বাবে আই চেনেহ জৰি তই দিয়া মোক হাততে এইটোতো একদম সাংঘাতিক এটা ঘটনা আছে ষ্টৰী আছে মই কৈ দিওঁ গানটো খুৰাই সুৰ কৰিছিলে সুৰ কৰোঁতে পেহী শুনাইছে এনেকে লা লা লালি লালি এনেকে শুনাইছে পেহীয়ে কৈছে এইটো তই কি গান বনাইছ গুজৰাটী সুৰৰ নিচিনা মই নাগাওঁ মই নাগাওঁ তেতিয়া খুৰাৰ বিৰাট খং উঠিলে হাৰমনিয়ামটো ঠেলা মাৰি নালাগে তই এইটো গান গাব যা এনেকে উঠি দিলে খুৰা খুব ফটককে খং উঠে মিলিলে খং উঠে আৰু মৰমটো তেনেকুৱা সাংঘাতিক মৰমীয়াল মানুহ তেনেকুৱা মৰমীয়াল মানুহৰ খং বেছিকৈ তাৰপিছত কেতিয়া পেহীৰ খুব দুখ লাগিলে পেহীয়ে ক'লে ঠিক আছে দাদা তই বেয়া নাপাবি মই ক'লো গানটো লিখাখিনি কৰি দিলে মই গাই দিম মানে তাৰ এসপ্তাহমানৰ পিছত HMV ৰেকৰ্ডিং আছিলে তেতিয়া খুৰাই কৰিলে কি পেহীক লৈ পেলাই নিমল বৰা বাইদেউৰ ঘৰলৈ গ'ল তেতিয়া আকৌ নিমল বৰা বাইদেউ কলেজত নিমল বৰা বৰদলৈ তেখেতেতো আৰু খুব ভাল মানে গীতিকাৰ সেইটো চবেই জানে তেওঁ তালৈ গৈ পেলাই বাইদেউকে চলিলে বাইদেউ ভিতৰৰ পৰা ক'লে মই গা ধুই আছো ক'লে বাইদেউ সময় নাই ফটককে গান এটা কৰিব লাগে HMV ৰেকৰ্ডিং আছে দীপালীয়ে গাব এনেকৈ ক'লে তেতিয়া নিমল বৰা বাইদেউ ক'লে ঠিক আছে ভৱেন তুমি সুৰটো কৈ থাকাচোন মই গা ধুই থাকোঁতে তোমাক কথাবোৰ কৈ যাওঁ তেতিয়া খুৰাই বোলে হাৰমনিয়ামটো লৈ তাতে এই সুৰটো গাইছে আৰু গৈ আছে তেতিয়া নিমল বৰা বাইদেৱে কৈ আছে লিখা সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে বাথৰুমৰ পৰা 10-15 মিনিট মানে বাইদেউ গা ধোৱালৈকে গান হৈ গ'ল লিখি গ'ল তাৰপিছত গা ধুই উঠি আহি পেলাই ক'লে চাওঁ দেখুৱাচোন গান মানে মই দিয়া কথাখিনি দেখুওৱা তাৰপিছত খুৰাই এনেকে পঢ়ি গাই শুনাই গ'ল একে খুবে এটা ৱৰ্ডো চেঞ্জ কৰিবলগীয়া হোৱা নাই সলনি কৰিবলগীয়া হোৱা নাই ধুনীয়াকে খাপ খাই গ'ল এটা অসমীয়া জনপ্ৰিয় গীত একদম কালজয়ী গীত বুলি ক'ব পাৰি আৰু তেনেকে আচলতে সেয়া তেখেতসকলৰ মানে মুখতে সৰস্বতী আছে যে সেইটোৱে কথা আচলতে আৰু যিটো সুৰ পেহীয়ে নাগাওঁ বুলি ক'লে সেইটোৱে ফেমাছ হ'ল এতিয়াতো সেইটোৱেতো সাংঘাতিক দীপালী পেহীৰ সোণৰ খাৰু নেলাগে মোকতো প্ৰথমতে আহে চবতকে প্ৰথমতে সেইটো চেনাই মই যাওঁতে গীতটো এনে হেৰি আছেনে মনত অকণমান মনততো আছেই গোৱা বৰকে নহয় মোৰ এক লাইন গাই দিয়ে নেকি বাৰু অকণমান গাওকচোন এক লাইন গাওকচোন মই বৰ ভাল পাওঁ মানে এই গানটো হৈছে নাই মই যাওঁ দে বিয়াতে বিহুতে আহিম গৈ তেতিয়া গাই যাম গীত হাঁহি মুখে থাকিবা চকুলো নুটুকিবা আই ৰে ঐ মনতে বেজাৰেনো নিদিবা হৈছে নাই মই হয় দেই বৰ বৰ একদম অন্তৰ চুই যোৱা গান দেই মই মানে সেইটো শিকাইছিলে অকণ বেলেগ ধৰণে কমল শৰ্মা কমল হাজৰিকা লণ্ডনত আছিলে দোকানে তেওঁ আহি পেলাই সেই গানটো শিকাইছিলে বেলেগ ধৰণে মই যাওঁ দেই বিহুতে আহিম তেতিয়া পেহীয়ে নিজৰ ষ্টাইল মতে লৈ ল'লে গানটো আৰু ইমান ধুনীয়াকে গাইছে গানটো এইটো নিজৰ মতে গোৱাৰ কাৰণে আচলতে চাগে ইমান অন্তৰ হৈ গ'ল আৰু মানুহৰ মুখে মুখে হ'ল যিটো আজিৰ শিল্পীসকলেও গায় নিশ্চয় মিউজিক অলপ সলনি কৰি পেলাই তেখেতসকলে গায় কিন্তু আগৰ সেই গানৰ মাদকতাটো একদম বেলেগ ধৰণৰ হয় তাকে
তথাপিতো আজি তেখেতৰ জন্মদিন এই জন্মদিনটোত তেখেতক আমি সোঁৱৰিছোঁ নহয় জানো তাকে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আশা ৰাখোঁ য'তে তেখেত আছে পেহী ইমান এগৰাকী মৰমীয়াল মানুহ যি একদম ওতঃপ্ৰোতভাৱে পাইছে বুজিব পাৰে আৰু মানে চব ফালৰ পৰা মোক অনবৰতে সুধি তোৰ ঘৰত এইটো আছেনে আজি এইটো আছেনে মানে তেওঁক মানুহে বহুত বহুত বস্তু দি থাকে মৰমতে আৰু মই গ'লে এখোপ অকণমান মিঠাই দি পঠিয়াই জহা চাউল দি পঠিয়াই মাছ দি পঠিয়াই কিমান তাই হেঁপাহ আৰু সেইটো মৰম আৰু বেলেগৰ হয় তাকে সেইটোৱে কথা